ধুনীয়া পৃথিৱীৰ ঘূণীয়া মানুহবোৰ। আহ, ওলাই আহ, মন গৈছে যদি কুৰুকি খা, কেঁচা তেজ, কলিজাৰ টুকুৰা। মেলা পাতিছোঁ, মেলা, ধৰ্ষণৰ মেলা। বাচি যাতে নাযায় কোনো সুবিধা অথবা কণমানি দি ভিষা। বাদ দিয়া নাৰীবাদ এই সমাজ ব্যৱস্থাত। পিন্ধো যদি কাপোৰ চুটি, বেশ্যা হ'ব মোৰ উপাধি। যদি তোমাৰ ওখ বুকু, দানৱবোৰৰ তাতেই চকু। ৰাস্তাত যদি পায় অকলে, সিহঁতে লেতেৰা চাউনিৰেই ধৰ্ষণ কৰে। ঘৰ সোমাওঁতে যদি হয় দেৰি, আৰম্ভ হ'ব চুবুৰীয়াৰ ফুচফুচনি। কি প্ৰয়োজন আছে এন্ধাৰৰ অথবা বয়সৰ? মন গ'লেই হ'ল, আমি যে চাবি দিয়া পুতলা সিহঁতৰ। জন্মিলে ছোৱালী কয় সিহঁতে। ধেৎ, ছোৱালীহে নেকি? 18 বছৰ যাওক কি নাযাওক গৰকি, সিহঁতে সোধে। আৰু কি হে, ছোৱালী এতিয়াও ঘৰতে নেকি? মই নুবুজো, কি আছে ঋতুস্ৰাৱৰ ৰঙাখিনিত? কিয় সিহঁতবোৰে ইংগিত দিয়ে? দেখিলে পিঠিৰ উন্মুক্ত অংশখিনিক। বুকুত আছো লৈ বহুতো নুবুজা হাতৰ, বহুতো কিয়ৰ নোপোৱা উত্তৰ। ছোৱালী হৈ জন্ম লোৱাৰ যন্ত্ৰণা এসাগৰ। লিখি যোৱা দীঘলীয়া লিখনি, কৰি যোৱা ভাষণ শুৱনি, দি যোৱা বাস্তৱত ঘৃণাৰে ভৰা এখনি ক'লা ছবি। চিঞৰৰ মূল্য কিয় নাই? বলৎকাৰীবোৰ হাৰি কিয় যায়? দেশৰ অংগই যদি আমাৰ শত্ৰু, তেন্তে মৃত্যুকে কামনা কৰোঁ। বাদ দিয়া নাৰীবাদ এই সমাজ ব্যৱস্থাত।